নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে টাইমছ মহাবাহুৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি ইণ্ডিয়ান হিষ্ট্ৰী 25টা প্ৰশ্ন অসমীয়াত আলোচনা কৰিম। ভাৰত বুৰঞ্জীৰ সাধাৰণ জ্ঞান, ইয়াৰ আগতে অসম পুলিচ, এগ্ৰিকালচাৰ, অসম টেট, PNRDA, PDCL, DLED, PWD ট্ৰেন্সপৰ্ট আদি বিভিন্ন বিভাগত এনেকুৱা প্ৰশ্ন অহা দেখা গৈছিল। মই প্ৰশ্নসমূহ উত্তৰটো কোৱাৰ আগতেই আপোনালোকে নিজেই মনতে ভাবি শেষত কিমানটা শুদ্ধ কৰিব পাৰিছে কমেণ্টত জনাব। প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। প্ৰাচীন কালত দিল্লীক জনা গৈছিল ইন্দ্ৰপ্ৰস্থ বুলি। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। এইটো মই চিন দি দিছোঁ, ইন্দ্ৰপ্ৰস্থ বুলি জনা গৈছিল দিল্লীক। পৰৱৰ্তী প্ৰশ্ন, যীশু খ্ৰীষ্টৰ জন্ম হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিত পাইছোঁ, 4 খ্ৰীষ্টপূৰ্বত। 4 খ্ৰীষ্টপূৰ্ব। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতাৰ প্ৰধান বৈশিষ্ট্য আছিল। অপশ্যনসমূহ চাইছোঁ আমি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নগৰ পৰিকল্পনা। নগৰ পৰিকল্পনা আছিল সিন্ধু উপত্যকাৰ প্ৰধান বৈশিষ্ট্য। পৰৱৰ্তী প্ৰশ্ন কি আহিছে? ভাৰতত আৱিষ্কাৰ হোৱা প্ৰাচীনতম চহৰখনৰ নাম কি? ভাৰতত আৱিষ্কাৰ হোৱা প্ৰাচীনতম চহৰখন হৈছে হৰপ্পা। আমি শুনিছোঁ হৰপ্পা আছিল ভাৰতৰ আটাইতকৈ প্ৰাচীনতম চহৰ। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন কি আহিছে? জৈনসকলৰ মতে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? জৈনসকলৰ মতে জৈনসকলৰ প্ৰতিষ্ঠাপক আছিল ঋষভদেৱ। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, ঋষভদেৱ। অপশ্যন এ। পৰৱৰ্তী প্ৰশ্ন, কৌটিল্য তলৰ কোনজন ভাৰতীয় শাসকৰ প্ৰধানমন্ত্ৰী আছিল? কৌটিল্য আছিল অশোকৰ প্ৰধানমন্ত্ৰী। অশোকৰ ৰাজভাট আছিল কৌটিল্য। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, অপশ্যন চি। পৰৱৰ্তী প্ৰশ্ন, সাৰনাথৰ সিংহস্তম্ভ কাৰ স্মৃতিচিহ্ন? সাৰনাথৰ যি সিংহস্তম্ভ অশোকৰ স্মৃতিচিহ্ন, অৰ্থাৎ অশোকৰ স্মৃতিত এক নিৰ্মাণ কৰা হৈছিল। অপশ্যন চি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, শক যুগৰ প্ৰতিষ্ঠাপক আছিল কনিষ্ক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিত পাইছোঁ, কনিষ্ক আছিল শক যুগৰ প্ৰতিষ্ঠাপক। পৰৱৰ্তী প্ৰশ্ন, অজন্তাৰ চিত্ৰত বৰ্ণনা কৰা দৃশ্যবোৰ হৈছে, ক'ৰ পৰা লোৱা হৈছে এইটো সুধিছে, ডেছ দিছে। অপশ্যন চিটো হ'ব জাতকৰ দৃশ্য অজন্তাৰ চিত্ৰত বৰ্ণনা কৰা আছে। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, উল্লেখিত কোনটো সবাতোকৈ প্ৰাচীন বংশ? কেইবাটাও বংশ দিছে, সকলোতকৈ প্ৰাচীন বংশটো হ'ব অপশ্যন চি পাইছোঁ, মৌৰ্য বংশ। মৌৰ্য বংশ আছিল সকলোতকৈ প্ৰাচীন বংশ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন শাসকৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ে সমৃদ্ধি লাভ কৰিছিল? নালন্দা বিশ্ববিদ্যালয়ে সমৃদ্ধি লাভ কৰিছিল হৰ্ষবৰ্ধনৰ দিনত। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, হৰ্ষবৰ্ধন। হৰ্ষ বুলি দিয়া আছে, হৰ্ষবৰ্ধন। পৰৱৰ্তী প্ৰশ্ন, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল? হৰ্ষবৰ্ধনৰ দিনত। অপশ্যন ডি। সেই সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। এইটো এটা ইম্পৰ্টেণ্ট। অপশ্যন ডি হ'ব হৰ্ষবৰ্ধনৰ দিনত। পৰৱৰ্তী প্ৰশ্ন, উল্লেখিত কোনজনক আয়ুৰ্বেদৰ পিতৃ হিচাপে গণ্য কৰা হয়? ইয়াৰে অপশ্যনসমূহ আছে ধনন্তৰী, পতঞ্জলি, সুশ্ৰুত আৰু চৰক। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, চৰক। চৰকক আয়ুৰ্বেদৰ পিতৃ বুলি জনা যায়। অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন, বিখ্যাত গ্ৰন্থ গীত গোবিন্দ কোনে ৰচনা কৰিছিল? গীত গোবিন্দ ৰচনা কৰিছিল জয়দেৱে। অপশ্যন ডিত পাইছোঁ, জয়দেৱে গীত গোবিন্দ গ্ৰন্থখন ৰচনা কৰিছিল। পৰৱৰ্তী কি আহিছে? তলৰ কোনজনে নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি কৈছিল? নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি কৈছিল আলাউদ্দিন খিলজীয়ে। আলাউদ্দিন খিলজীয়ে নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি কৈছিল। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, আলাউদ্দিন খিলজী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষত প্ৰথমটো মুছলমানৰ আক্ৰমণৰ নেতৃত্ব দিছিল গজনীৰ মহম্মদ ঘুৰি, মহম্মদ বিন কাছিমে। আৰু টাইমোৰ আছে। অপশ্যন চিটো হ'ব শুদ্ধ, মহম্মদ বিন কাছিমে প্ৰথমটো মুছলমানৰ আক্ৰমণৰ নেতৃত্ব দিছিল। অপশ্যন চি।
পৰৱৰ্তী প্ৰশ্ন 1504 চনত আগ্ৰা চহৰ স্থাপন কৰিছিল 1504 চনত আৰু অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ চিকন্দৰ লোদীয়ে আগ্ৰা চহৰ স্থাপন কৰিছিল চিকন্দৰ লোদীয়ে খুব গুৰুত্বপূৰ্ণ এইটো পৰৱৰ্তী প্ৰশ্ন বাবৰ প্ৰকৃততে ক'ৰ পৰা ভাৰতলৈ আহিছিল বাবৰ প্ৰকৃততে ফাৰঘানাৰ পৰা আহিছিল ভাৰতলৈ ফাৰঘানা এখন দেশ আছিল চুবুৰীয়া দেশ আছিল ফাৰঘানাৰ পৰা আহিছিল বাবৰ ভাৰতলৈ অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ৰুপিয়া মুদ্ৰাটো প্ৰথমবাৰ প্ৰৱৰ্তন কৰিছিল শ্বেৰ শ্বাহে অপশ্যন 8 আছে শ্বেৰ শ্বাহে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ প্ৰত্যেকটো প্ৰশ্ন গুৰুত্বপূৰ্ণ মনত ৰাখি যাব নহ'লে এখন বহি লৈ লিখি যাব মধ্যযুগীয় ভাৰতৰ কোন শাসকে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল অপশ্যন বিত পাইছোঁ শ্বেৰ শ্বাহ ছুৰীয়ে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল অপশ্যন বি পৰৱৰ্তী কি আহিছে ভাস্কো দা গামা ভাৰতলৈ আহিছিল 1498 চনত অপশ্যন বিত পাইছোঁ শুদ্ধ উত্তৰটো 1498 চনত ভাস্কো দা গামা ভাৰতত প্ৰৱেশ কৰিছিল এইটো মনত ৰাখিব পৰৱৰ্তী শ্বেৰ শ্বাহৰ প্ৰকৃত নাম হেমু ফৈজী বাহাদুৰ ফৰিদ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফৰিদ শ্বেৰ শ্বাহৰ প্ৰকৃত নাম ফৰিদ আছিল তাক ফৰিদ বুলি জনা গৈছিল অপশ্যন ডিটো শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন শিৱাজীক স্বাধীন ৰজা হিচাপে ক'ত অধিষ্ঠিত কৰোৱা হৈছিল শিৱাজী স্বাধীন ৰজা হিচাপে তেওঁক ৰায়গড়ত অধিষ্ঠিত কৰোৱা হৈছিল তাতে তেওঁ শাসনভাৰ গ্ৰহণ কৰিছিল অপশ্যন চি ৰায়গড় খুব গুৰুত্বপূৰ্ণ পৰৱৰ্তী প্ৰশ্ন আজমিৰত কোন চুফী সন্তৰ দৰগাহ আছে আজমিৰত মঈনুদ্দিন চিস্তিৰ দৰগাহ আছে তেওঁ এজন চুফী সন্ত আছিল মঈনুদ্দিন চিস্তি অপশ্যন বি শুদ্ধ উত্তৰ পৰৱৰ্তী কোন শতিকাত অশোকে শাসন কৰিছিল অশোকৰ শাসন আছিল খ্ৰীষ্টপূৰ্ব 3য় শতিকাত অপশ্যন বিটোত পাইছোঁ খ্ৰীষ্টপূৰ্ব 3য় শতিকাত অশোকে শাসন কৰিছিল খুবেই ইম্পৰ্টেণ্ট এইকেইটা আমি ছাত্ৰ ছাত্ৰী আজি ভিডিঅ'ৰ শেষৰ অংশ পালোহি ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰতিযোগিতামূলক পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা জিকে কুইজ কাৰেণ্ট এফেয়াৰ্ছ মেথছ ৰিজনিং আদি নিয়মিতভাৱে পাবৰ বাবে আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰৱৰ্তী ভাগসমূহ 25টা কুৱেশ্যনকৈ আমি আনিবলৈ চেষ্টা কৰিম আমি এটা ভিডিঅ'তে বেছি প্ৰশ্ন নিদিওঁ কাৰণ বেছি প্ৰশ্ন দিয়াৰ লগে লগে মনত ৰখাত যথেষ্ট অসুবিধা হয় কেনেকুৱা পাইছে জনাব ধন্যবাদ